বন্ধুসকল কিবা বোলে গাহৰি ফাৰ্মৰ কিবা বোলে ট্ৰেইনিং নে কি নে আহিছে বোলে তাকে গৈ চাওঁচোন ওচৰতে আহিছে গমেই পোৱা নাছিলোঁ এতিয়াহে গম পালোঁ গতিকে এইখন লৈ নাযাওঁ এইখনকে লৈ যাওঁ ওচৰতে যেতিয়া চাইকেলখন লৈ যাওঁচোন দুটামান নতুন কথা শিকিব পাৰোঁ নেকি বুলি ওলাইছোঁ ৰ যাওঁচোন কৰ ছাৰ আহিছে কৰ ডক্টৰ আহিছে ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আহিছে নে নাই কিবা বোলে বেংকৰ মেনেজাৰ নে কিও আহিব বোলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ মেনেজাৰ নে কি আহিছে বুলি শুনিছোঁ গৈ পালেহে গম পাম আৰু কি হয় তো ব'লকচোন গৈ পেলাই চাওঁ তাত গৈ পেলাই ভিডিঅ' বনাম বাৰু 4 ফুট 5 ফুট 20 স্কোয়ার ফিট এটা মকা গাহৰিৰ কাৰণে লাগে আৰু 25 পৰা 30 স্কোয়ার ফিট মাইকী গাহৰি এজনীৰ কাৰণে আৰু আপোনালোক আৰু এটা কথা হৈছে কি যে আপোনালোকে গাহৰি কেতিয়াও এৰি নিদিব এই যে ঘূৰি ফুৰে এই গাহৰি যদি এৰি দিয়ে কেনেবাকৈ তেতিয়াহ'লে যেটো আমি কৈ আছো আফ্ৰিকাত এই বিগ পিছত আফ্ৰিকান সোয়াইন ফিভাৰ বুলি যেটো বেমাৰ আহিছে এই বেমাৰটোৰ পৰা আপোনালোকে খাই যাব নোৱাৰিব কেৱল হেইটো বুলিয়ে নহয় যেতিয়া আপোনাৰ গাহৰি যেতিয়া ঘূৰি ফুৰে ঠিক ক'ত কেনেকৈ বেমাৰ আহে আমাৰ মানে তাৰ কোনো নিশ্চয়তা নাই